এটা ঐতিহাসিক দিন। ৰাজনৈতিক জীৱনৰ আজিৰ দিনটো মোৰ বাবে প্ৰথমটো দিন। হয়, আপোনালোকে জানে যে মই দীৰ্ঘদিন ধৰি ছাত্ৰ সংগঠনৰ মজিয়াত কাম কৰিছিলোঁ। সমগ্ৰ বিটিআৰ অঞ্চলত মই ঘূৰিছিলোঁ। সমগ্ৰ বিটিআৰ অঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত আমি মাত মাতিছিলোঁ। কিছুমান সমস্যা সমাধান হৈছে, কিছুমান সমাধান হোৱা নাই। আৰু মই ছাত্ৰ সংগঠনৰ পৰা আঁতৰি অহাৰ পিছত সমগ্ৰ বিটিআৰ অঞ্চলৰ শিক্ষাবিদ বুদ্ধিজীৱীসকলৰ লগত মই আলোচনাত মিলিত হৈছিলোঁ। আৰু তেখেতসকলে মোক এটাই পৰামৰ্শ দিছে যে তুমি যিখিনি কাম কৰিব নোৱাৰা কাম, সেই কামখিনি ৰাজনৈতিক এটা ৰাজনৈতিকভাৱে সেই কামখিনি কৰাৰ কাৰণে সম্ভৱ হ'ব। সেইবাবে মই আজিৰ দিনটোত মই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ মই আজি UPPL দলত যোগদান কৰিছোঁ। মই আশাবাদী যে UPPL দলৰ নেতৃত্বত মই দৃঢ় বিশ্বাসী যে সমগ্ৰ বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মাজত এক সমন্বয় দৃঢ় হ'ব। আপোনালোকে জানে যে এটা সময় আছিল যে মানুহে এইটোৱে ভাবিছিল যে দিন দুপৰত মানুহে ঘূৰি ফুৰাৰ পৰিৱেশ নাছিল। এনেকুৱা এটা সময় আছিল যি সময়ত মানুহে জীয়াই থকাটোকেই জীৱনৰ লক্ষ্য বুলি ভাবিছিল। কিন্তু আজিৰ তাৰিখত বিটিআৰ চুক্তি হোৱাৰ পিছত আজি মানুহখিনি বিটিআৰ অঞ্চলত এটা শান্তিৰ পৰিৱেশ পাইছে। মানুহৰ জীৱনত এটা সংগ্ৰাম আছিল, ইট ৱাজ দি বেটেল অফ ছাৰ্ভাইভেল। কিন্তু আজিৰ তাৰিখত বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহ যদি আজি ৰাতি 2টা বজাত যদি পাহাৰীয়া অঞ্চলতে খোজকাঢ়ি যায়, তেতিয়াও কিন্তু কোনো মানুহৰ মনত ভয় আৰু শংকা নাই। আজি বিটিআৰ অঞ্চলৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰখনত পিচ অফ চিটি বুলি কোৱাৰ পৰিৱেশ আহিছে। এইটো মই ভাবোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি শান্তিৰ চহৰ বুলি কোকৰাঝাৰকে কোৱাৰ পৰিৱেশ হৈছে। 12 চনত 14 চনত আজি কেইবাবাৰো বিটিআৰ অঞ্চলত গোষ্ঠী সংঘৰ্ষ হৈছিল। আৰু সেই গোষ্ঠী সংঘৰ্ষখিনি পূৰ্বৰ চৰকাৰৰ দিনত হৈছিল। আজি বহুত মানুহ আমাৰ ঘূণীয়া হৈছিল, মানুহৰ মাজত শংকা আছিল। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কোনো ধৰণৰ ভয় আৰু শংকা নাই। আজি মানুহৰ মনত কোনো ধৰণৰ ভয় শংকা নাই। দেয়াৰ ইজ নো এনি থ্ৰেট অফ এনি এক্সট্ৰিমিষ্ট। গতিকে মই ভাবোঁ যে বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ লগত এটা সমন্বয়, এটা সুদৃঢ় হৈছে। বিটিআৰ অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহ একেলগে শান্তিৰে সহাৱস্থান মই কামনা কৰিছোঁ। আৰু ইতিমধ্যে সকলো জাতি জনগোষ্ঠীয়ে মিলা প্ৰীতিৰে কাম কৰিছে। মই ভাবোঁ যে প্ৰমোদ বড়ো চৰকাৰৰ দিনত নেতৃত্বত সমগ্ৰ বিটিআৰ অঞ্চলত এক অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক উন্নয়নৰ ক্ষেত্ৰত এক নৱজাগৰণ আহিব। মই আশাবাদী। আৰু আজিৰ তাৰিখৰ পৰা মই ৰাজনৈতিক জীৱনত মই যিহেতু আজিৰ দিনটো মোৰ প্ৰথম, আজিৰ দিনৰ পৰাই মই বিশেষকৈ সংখ্যালঘু জনসাধাৰণৰ লগতে সকলো জাতি জনগোষ্ঠীক লগত লৈ মই কাম কৰিম বুলি আপোনালোকৰ মাজত মই কথা দিলোঁ। টাইম ইজ দি বেষ্ট ভাৰ্ডিছে মেইন সময়ৰ আহ্বান। আপুনি যিটো প্ৰশ্ন কৰিছে, সাম্প্ৰতিক সময়ত বিটিআৰ অঞ্চলত আমি সেই পৰিৱেশটো দেখা নাই। হয়, ওলাইছিল বহুত ক্ষেত্ৰত, মানে জুডিচিয়াৰী প্ৰচেছ, ভাৰ্ডিক্ট থাকে কিছুমান, ভাৰ্ডিক্টৰ ক্ষেত্ৰত কিছুমান কাম হয়, কেতিয়াবা নিৰ্দেশনা আহে। কিন্তু মই এইটো বিশ্বাসী যে বিটিআৰ অঞ্চলত সকলোৰে কোনো এঘৰ মানুহ যাতে কোনো পথেই উচ্ছেদ হ'ব নোৱাৰে আৰু উচ্ছেদ নহ'ব বুলি মই এইটো বিশ্বাসী। গতিকে মই আশা ৰাখিছোঁ যে বিটিআৰ অঞ্চলত আপোনালোকে যেনেকৈ শান্তি দেখা পাইছে, ময়ো শান্তি বিচাৰিছিলোঁ। আজি কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ অঞ্চলত এটা শান্তিৰ পৰিৱেশ যে আহিছে, সেইটো কিন্তু বৃদ্ধ বনিতা আৱাল কেঁচুৱাৰ পৰা বৃদ্ধলৈকে কিন্তু এই কথাটো স্বীকাৰ কৰিছে। আৰু নতুন প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান হ'বলৈ গৈ আছে, সেই কথাটো ৰাইজে প্ৰত্যক্ষ কৰিছে। সেইকাৰণে এজন মানুহ ক্ষমতা প্ৰদান কৰা হৈছে, এই মানুহজনক কাম কৰাৰ সুযোগ দিব লাগে। আৰু ময়ো
কাম কৰাৰ সুযোগ দিয়াৰ বাবে মই যিমান দূৰ মই আজি UPPLৰ এজন নেতা হিচাপে নেতা নহয় মই UPPLৰ এজন নতুনকৈ যিহেতু মই যোগদান কৰিছোঁ মই আজিৰ পৰাই মই সকলো জাতি জনগোষ্ঠীৰ আহ্বান জনাম যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত অধিক শক্তিশালী কৰিব লাগে চাওক ছাত্ৰ সংগঠন মানুহে এটা সময়সীমাৰ বাবে কৰে ময়ো এটা দীঘলীয়া সময় ছাত্ৰ সংগঠনৰ লগত আছিলোঁ কিন্তু মই ভাবিছোঁ যে বহুতো সমস্যা আছে যি সমস্যাখিনি ৰাজনৈতিকভাৱে সমস্যাখিনি সমাধান কৰাটো সম্ভৱ গতিকে ছাত্ৰ সংগঠন কৰাৰ পিছত বহুতো ছাত্ৰ নেতাসকলে ৰাজনীতিত অহাটো এইটো স্বাভাৱিক কথা আৰু মই এটা সময়ত বিৰতি লৈছিলোঁ আৰু বিৰতিৰ পিছত মই ভাবিছোঁ যে মই ৰাজনীতিৰ পথাৰত গৈ পেলাই মই সমগ্ৰ BTAD অঞ্চলৰ যিহেতু মই সংখ্যালঘু এটা ছাত্ৰ সংগঠনক Abmsuক নেতৃত্ব দিছিলোঁ মই ভাবোঁ যে চৰকাৰৰ লগত কিছুমান কথা আমি স্মাৰক পত্ৰ দাবীৰ জৰিয়তে সংখ্যালঘু মানুহখিনিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মই আগভাগ ল'ম মোৰ তেজত সংখ্যালঘু আৰু মই দীৰ্ঘলীয়া সময় এটা সংখ্যালঘু ছাত্ৰ সংগঠনত আছিলোঁ গতিকে মই আপোনালোকৰ আগত কথা দিছোঁ যে মই য'তেই যাওঁ মোৰ জাতিটোৰ মোৰ সদায় প্ৰাধান্য দিম মই য'তেই যাওঁ মোৰ জাতিটোক মই হিৰত ৰাখিম মই য'তেই যাওঁ মোৰ জাতিটোক মই প্ৰাধান্য দিম মাই কমিউনিটি ইজ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি আৰু এইটোও মই বুজাই দিম যে সংখ্যালঘুসকলৰ লগতে অইন জাতি জনগোষ্ঠীৰ মাজত কেনেকৈ সমন্বয় বৃদ্ধি কৰিব পাৰি অইন জনগোষ্ঠীৰ মাজত কেনেকৈ আমি শান্তি আনিব পাৰোঁ ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত শান্তি আহিছে মই ভাবোঁ এই শান্তিটো স্থায়ী হ'ব আৰু আগন্তুক দিনত আমি সকলে বড়ো মুছলমান হিন্দু মুছলিম খ্ৰীষ্টান জৈন ৰাভা কাছাৰী গাৰো সকলোৱে মিলি আমি BTAD অঞ্চলত আমি ভাই হিচাপে আমি থাকিম गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो अब्ला मानोथो गोबाव खालामखो नोंथाङा थाबैनो फिट सिटीआव एडमिशन लाहैदो आबुंसिनि मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन